যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই। চিধা কথা UPPL থাকিলে BPF নাথাকিব। যদি UPPLক বাদ দিব পাৰে তেতিয়া BPF বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। ইয়াৰতো 5 তাৰিখত 8জন বা 10জন অতিকিং ল'ব। নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব। আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি। সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা হয়। এতিয়া হ'ল NDA যদি BPF NDA থাকিব লাগে তেতিয়াহ'লে UPPLত আউট কৰ পাছ হৈছে। আমাৰ আজি BPF দলৰ PMB বৈঠক হৈছিলে। যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অটেকিং সেৰেমনি আছে। সেইটো বিষয় লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই সেই হিসাবত আমি PMB আলোচনা কৰিছে যে অটেকিঙৰ পিছত যেটো সরকাৰৰ বহিব আমি কি কাম কৰি যাম সেইটো লৈ খুব সিৰিয়াসলি ডিসকাশন হৈছে। আৰু আমি আসলতে BPF হিসাবে অকলে নির্বাচন খেলিছে সবে জানে। আমি BPF হিসাবে 28 সিট পাইছে সেইটো সবেও জানে। তো এতিয়া আমাৰ কথাটো হল BPFৰ হয় BPF 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে। এটো কোনো কনফিউশন হ'ব নালাগে। কিন্তু আমাৰ BPFৰ নেতা কৰ্মী সকলে যিখিনি PMB বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্ৰেলত যিখিনি কৰ্মীসকল আছে সবে চিন্তা কৰিছে যদি BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আহিছো বা BTC নিৰ্বাচনৰ ইলেকশন প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে। সেইটো যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়াহ'লে আমি সঁচাকৈ BPF অকলে পাৰিব না নাই। সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে। সঁচাকৈ খুব চিন্তাজনক আৰু সিৰিয়াস আমাৰ মাজত ডিসকাশন হৈছে। ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থাকা পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা UPPL থাকিলে BPF নাথাকিব। যদি UPPLক বাদ দিব পাৰে তেতিয়া BPF বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমান্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকা সেইখিনি ডিসিশন আমাৰ মাজত আহিল।
বিজেপিয়ে যদি ইউপিপিএলক ইণ্ডিয়াৰ পৰা বাদ দিয়ে তেনেহ'লে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি বিটিচিত? চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে, ইয়াৰ পিছতহে চৰকাৰ। ইয়াৰ পিছত চৰকাৰ, প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছোঁ যে ইউপিপিএলক বাদ দিয়ক, আমি NDAত সোমাই যাম। তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন। সেইটোৱে ইউপিপিএলক বাদ দিয়ক, আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত NDA এলায়েন্স, ইউপিপিএলক বাদ দিব লাগিব। ডিমাণ্ড মাথে ফাটা, 16টা ডিপাৰ্টমেণ্ট ঘূৰাই আনা, আৰু BTCটো যিটো ষ্টেটাছ, ক্ষমতা, পাৱাৰ সেইটো আগৰ নিচিনা থাকিব লাগে। নহ'লে এই ইউপিপিএলৰ দিনত একটা ইন'ভা গাড়ী লৈ পেলাই আগৰ মাথাত EM লৈ পেলাই লিখি পেলাই একলা ঘূৰা, এনেকুৱা ক্ষমতাটো আমাক নালাগে। আগৰ ক্ষমতাটো কি আছে জানে? EM সকলে একটা এস্কৰ্ট পায়, EM সকলে 2টা PSO পায়, চিফ ডেপুটি চিফে আগে পিছে এস্কৰ্ট লৈ পেলাই ঘূৰে। এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো BTC চুক্তিৰ যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে। এইবিলাকেই আৰু কি। EMটো 5 তাৰিখত 8জন বা 10জন অতিথিং ল'ব। নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব। সেইটো আমি ঠিক কৰা নাই, কৰিম, সময় আছে, 1-2 ঘণ্টাতে আমি দিব পাৰিম। মুঠতে 5 তাৰিখত 8জন বা 10জন। ইয়াৰ ভিতৰত নাই, বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ, এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি। সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা। বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকেও দিয়া নাই আৰু মই শুনাও নাই, কিন্তু বাহিৰে শুনা কথাহে। এইবিলাক বাহিৰে শুনা কথাহে। তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয়। এতিয়া হ'ল NDA, যদি BPF NDAত থাকিব লাগে তেতিয়াহ'লে ইউপিপিএলত আউট কৰ, পাছ হৈছে। এইটো দলত আলোচনাই নাই, এইবিলাকৰ বহুত পিছত এইবিলাক। এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব। যদি আহে পৰিৱেশে আমাক জনাব, এইটো পিছৰ কথা। ডিচিশ্যনটো আছে আমাৰ, কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে, আপোনালোকে জানিব নিশ্চয়। আমাৰ ড্ৰাফটিং কৰি আছে ভালকৈ। মূল ইছ্যুটো কি সেইটোৱে, ইউপিপিএল আউট, BPF ইন। এইটো হ'ব না নাই? এইটো হ'লেতো চেছ, খেলা খতম। হয়, সেইটোৱে একদম বাছ। ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক। EM লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব। 5 তাৰিখত আমিতো এনেই ইমান টাৰ্গেট লোৱা নাই, কিন্তু ৰাইজে আহিব বিচাৰিছে। মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব, বেছি নালাগে। চৰকাৰ হৈছে ইমান মানুহ গেডাৰিং কৰি ইমান হুলস্থুল। এইকাৰণে কৈছে মই, ইউপিপিএল আউট, BPF ইন আৰু NDAত যদি হয় আৰু কি একেলগে এইবিলাক কি প্ৰশ্ন হয়? 5 তাৰিখত 8জন বা 10জন। খালি পাব না,
পৰহি অভাৰটেকিং ল'ব, কালিতো আমি দিবই লাগিব নামটো। আৰু দে কওঁ সাংবাদিকफ्ৰাও मा फाग्ला